Hello guys, আজি আপোনালোকক মই মোৰ হেণ্ড পাৰ্চ কালেকশ্যন কেইটামান দেখুৱাব লৈছোঁ। আপোনালোকে মোৰ ফুল ভিডিঅ'ত ইয়াৰ ৰুপিজ কেইটাও দেখি যাব। তালৈ একেবাৰে প্ৰথমে আপোনালোকক যিটো দেখাব লৈছোঁ সেইটো হৈছে এইটো মই অনলাইনৰ পৰা কিনিছিলোঁ আৰু ডিজাইনটো আপোনালোকে দেখিছে। পাছফালেও এনেকুৱা আছে আৰু মই ইয়াতে চেল কৰা নাই, মই জাষ্ট মোৰ কালেকশ্যন কেইটা দেখুৱাইছোঁ। বহুতে চেল হ'ব নেকি, তো এইটো হৈ গ'ল ফাৰ্ষ্ট। আৰু ফুল ভিউটো আপোনালোকে ইউটিউবত পাই যাব, যিহেতু শ্বৰ্টছত অলপ চুটিকৈ দিব লাগে সেইকাৰণে খৰধৰকৈ দেখুৱাইছোঁ। ছেকেণ্ডটো হৈ গ'ল এইটো এটা ৰেড কালাৰ বেগ, 3টা কাপৰ হয় আৰু এইটো ডেইলি বজাৰৰ পৰা লৈছিলোঁ। একেবাৰে কম দামৰে বেগ আছিলে। তো এইটো এটা। থাৰ্ড আপোনালোকক যিটো দেখুৱাব লৈছোঁ সেইটো আজিকালি একদম অনলাইনৰ ভিতৰত একেবাৰে ট্ৰেণ্ডিং হৈ আছিলে। তো ইয়াৰে এনেকুৱা গল্ডেন কালাৰৰ ফিটা থকা এটা বেগ, যিটো মই অনলাইনৰ পৰাই লৈছিলোঁ। প্ৰাইচটো আপোনালোকক তাতে কৈ দিছোঁ, ল'লে এনেকুৱা দেখে। তো এইটো এটা হৈ গ'ল। এতিয়া আপোনালোকক ফ'ৰ্থটো দেখাই যাওঁ। ইয়াতে অলপ খৰধৰকৈ দেখুৱাইছোঁ কাৰণ শ্বৰ্টছত জানে বৰ খৰধৰকৈ দেখাব লাগে। ফ'ৰ্থটো হৈ গ'ল এইটো এটা বেগ। এইটো মই অলপ দিন বহুত বেছি পুৰণাই হৈ গ'ল। বাকী বেগটো আটাইবোৰ ভালেই হৈ আছে, মাত্ৰ এইডোখৰ অলপ চিঙু হৈ আছে, সেইকাৰণে এইটো মই লোৱা নাই, এইটো ইউজ কৰা নাই। তাৰপাছত আপোনালোকক আৰু এটা দেখুৱাওঁ। সেইটো হৈছে এইটো এটা গ্ৰীণ কালাৰ, লাইট গ্ৰীণ কালাৰ বেগ হয় আৰু এইটো বৰ টান দগধা বেগটো, সেইকাৰণে ভাল নালাগে। বেগবিলাক সদায় লাইট ৱেইটেড হ'ব লাগে। এইটো অলপ ভাৰী হয় আৰু এনেকুৱা ফিটা এটা আছে। এইটো যেনেকৈ কিনিছিলোঁ তেনেকৈ থাকিলে, আজিলৈকে এদিনো ইয়াৰ এইটো ব্যৱহাৰ হোৱা নাই। তো এইটো এটা হৈ গ'ল। তাৰপাছত একেবাৰে বহুত বেছি ইউজ হোৱা এটা বেগ দেখাওঁ। সেইটো হৈছে এইটো স্কাই বেগছৰ হয়। এইটো এটা ব্ৰেণ্ডেডে আছিলে। বাকী এইটো বহুত বেছি ইউজ হয় আৰু ইয়াৰ ভিতৰত বহুত বস্তু জুই যায় কাৰণ খাপো বহুত আছে। তো এইটো এটা হৈ গ'ল ফুল। আপোনালোকে ভিডিঅ'টো মোৰ ইউটিউব চেনেল প্ৰিয়ংকা স্মল ৱৰ্ল্ড চেনেলটোত চাব। তাৰপাছত আৰু এটা এইটো এটা বেগ হয়। এইটো মই লৈছিলোঁ, কিন্তু ইয়াৰ এডাল অলপ ছিগি গ'ল, সেইকাৰণে এইটো মই এতিয়া বৰ্তমান একো কৰা নাই। ইয়াৰ কাহিনীটো এনেকৈ আছে আৰু বাকী ফুল এইটো যেতিয়া ঠিক কৰিম তেতিয়া ল'ম। তাৰপাছত আৰু এইটো এটা আছে। এইটো হৈছে মোৰ একেবাৰে চিপেষ্ট বেগৰ ভিতৰত এটা, কাৰণ এইটো লৈছিলোঁ বিশালৰ পৰা। 100 টকা লৈছিলে, মাত্ৰ 99। তো সেইকাৰণে এইটো এটা। বাকী আপোনালোকে ভিডিঅ'টো মোৰ ইউটিউব চেনেলত চাব পাৰে। ইমান দেৰি চোৱাৰ কাৰণে থেংক ইউ।